মালটো বৰ কাঢ়া ঐ মালটো কাঢ়াৰ কথা কৈছা হা ফকতীয়াত যে খাই আছা সদায় সদায় তোক ফকতীয়াত কৈ থাকবা নোৱাৰো এনে পইচা পাতি নাই গমেই পাইছা দিম দে ঐ আৰে পইচা দিবি মাথা ৰ। মাৰি আছা পইচাটোতো মই মাথা নিদিয়ে। মাৰি আছো কিবা। পইচা মাৰা নাযায় সেইটো কথা ময়ো জানো কিন্তু মোৰ কেনে কণ্ডিশ্যন হৈছে তই জানা না ঘৰৰ গালি মুঠতে গালি তোত থাকবা নোৱাৰা হৈ গৈছো মই বুজছা না নাই পইচা 1 টকাও লগত এই চাও দেখছা গেলাত ধৰবা লগা হৈছে 30 টকা পইচা তই সদায় যদি তোক মই খুৱাই থাকো মাহত কিমান খালি হ'ব দে তহঁতেও সদায় সদায় কাজিয়া কৰি থাকা 20 টকা 30 টকা আৰু মোৰো সেনেকুৱা কথা নহয় তই যোনটো কথা সেইটো নহয় তই লৈ চাও সেইটো কথা নহয় 20-30 টকা ডাঙৰ বস্তু নহয় বুজছা না মোৰ ঘৰত মানে বস্তু দিব পৰা নাই একো দিব পৰা নাই সদায় সদায় ঘৰৰে গালি কিবা কিবি কাম নাই হাতত এটা ভাল কাম নাই আছে কিবা কাম তই কচোন তই নিজে গম পাইছা সদায় গেলা খাই আছো সদায় ইয়াকে শুই আছো না হাতত কিবা ভাল কাম আছে আৰম্ভ হলে ইয়াৰ অলপ খালিয়ে বেল আপনি তহঁতে পেলৰ কথা নকবি মুচিলো ন নাকানবি সেইটো কথা নহয় আলু হ'ব ইমান কান্দা সেইটো কথা নহয় সেইটো কথা তহঁতে যিটো কথা সেইটো নহয় তেল হ বুলি নকবি কি জানা 20 টকা 30 টকা ডাঙৰ বস্তু নহয় বুজছা সদায় ঘৰত গালি খাব লাগে ইফালে আপি এৰি থৈ গেছি শুন ভাই ঘৰত গালি খা কিবা গালি খা এইগিলা বাদ দি মোৰ তাত এটা ডাঙৰ প্লেনিং আছে কেনেকুৱা ঐ তহঁতে মোক চাপৰ্ট কৰিবি না কৰিম দে কেনেকুৱা ৰ 1 মিনিট মোৰ বিৰাট গৰম লাগছে কেমাই নো হাৰ্ড ৱৰ্ক অনলি ইজি মানি তহঁতে মোক চাপৰ্ট দিবি না নেদা সিহঁতকো কেনেকুৱা কৰো ইজি মানি এইফালে হা কি দান ওকে তবে বুজি পাইছা মই যেনেকে কৈছো হ'ব লাগব কিন্তু কামটো ৰাতি 2টা বজাত যদি ইজি মানি লাগে চবকে ইজি মানি লাগে যদি বুজছা নাই বুজিছা মই যি জাগাত এনেকে ওলাই আহিবা দিছো সেনেকে ওলাই আহিবি বুজিছা আৰু সেই ড্ৰেছ পিন্ধি আহিব লাগব কিন্তু সেই ড্ৰেছ পিন্ধি লাগব কিন্তু ঠিক আছে কথাটো বুজছা নাই হা ঠিক আছে আহিব লাগব চবে আৰু কোৱা এই ধৰ এই ধৰ ইয়া ৰাতি সোনকালে দিব তোৰ এমানো নিচা আছে নহয় হা এই আৰু কোন ধৰ ইয়া ধৰ মোৰ মিঠা লাগছি ৰ আমিও মুটি লম এতিয়াহে অলপ শান্তি হৈছে আৰু ৰাতি আহিবাই আছে নিচাই নহ'ল নিচা মানে ৰাতি আৰু আহিবাই আছো কামটো কৰবা ৰাতি ঘৰতে নাই মই পাৰিম ন ঐ খাপলাং হে কি কৰব পারবি না নাই ওই আৰু ৰাতি কি কৰবি ঐ পাৰবি না তই হা পাৰবি মিছন যদি সাকসেস নহয় তোক মাৰিম আজি মিছন সাকসেস হবাই লাগব মই নাই যদি সাকসেস নহয় তোক ইনকে মাৰিম নহয় তোক বুঝছা 3 hours later
হেল্ল' সোনকালে নাহি হেই মই এতিয়া ৰখি আছোঁ আহলাই ভয় লাগে মোৰ নহয় মই এখাই কমলা টুকুৱাই ফোন মাৰছি অ সোনকালতে যাই পাই পাব লাগব কিন্তু সোনকালতে জো এতিয়া আমাৰ বেলেগত চাহ নাই ক'ত যাব লাগে ওপৰতে আছো মাতছি তাকে লাগি জো গাহতুল ইনকে ঝৰতে বেলেগ কাপোৰ নাছিলা নাপালোৱে বেলেগ বিচাৰি কি কথা বলাছ তই আগে তো কামটো কৰিব লাগে নহও আমাৰে আমিতো বেলেগ কাপোৰো পিন্ধিব পালো এই কিয়া এইটো দেশত কায়ো সন্দেহ নকৰে সেইকাৰণে ঐ এটা পৰ্বতত সেৱা কৰি যাঙা চেণ্ডেল ফুল সোনকালে সোনকালে মিছনত যাব লাগে হে প্ৰভু যদি আজি কাম হয় আপোনাক 1 ভাগ দিম কি হ'ল এক ভাগ দে আমাক দেখি কমি যাব ঐ নেদু এনে কৈছো ভালকে এনে আশীৰ্বাদ লো মিছাই কৈছো দে তই ভগৱানকো ঠগা একো নহয় মানে গম পাব গম নাপাই দে হে প্ৰভু সঁচাকে কৈছো মই মিছাকে কোৱা নাই সঁচাকে 1 ভাগ দিম আপোনাক আৰু এটা কথা গম পোৱা নাই একবিদ্যা মহাবিদ্যা যদি নকৰা মই কিন্তু নেদু কিন্তু মোৰ ভাগৰ পৰা ভগৱানক মই নেদু মই নেদু খুলো সোনকালতে আজি যিহেতু উঠা পাৰো নহয় চাকচেছ কৰি হ'ব গম পাইছা না এই ছাগাল এখন কি দেখছা একদম হাল্লা নকৰবি মনে মন থাক সেই ছাগালক মোৰ শিকা দেখুৱাই নাই একো নহয় তই লো না কোৱাচোন তো আৰু চাং এৰিটা কাইছা চাং চাং এলাজ কৰিব লাগে চাং 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 এইটো গাঁৱৰে চলি হয় মাখা মোৰ ছাগাল কেইটা নি ফেলে কি কলজা গোটেই মোৰ খালা হয় ইহঁতে কি কৰিব লাগিছিল লিখছে না মোৰ ছাগাল কেইটা নি ফেলে নহয় আচলতে এহেঁতে এনেকুৱা কুকৰ্ম কৰছি এখন গাড়ী লৈ আহে ছাগাল দেখা পালি এখন বিস্কুট দেখুৱাই দিয়ে ছাগালটো বিস্কুট খান খাই এনেকা কৰে কৰি পেলাই দৰ্জাখন খুলি পেলাই ছাগালটো ভিতৰত লৈ পেলাই গুচি যায়
গোটেই এনে ছাগলো চুৰ কৰে এটা কি কৰাটো ভাল হ'ব হা? এটা কি কৰাটো ভাল হ'ব কি কৰা হ'ব মানে এই মন্দিৰটোত কিবা এটা শিৱ মন্দিৰ কিবা পালিচমেণ্ট ল'ব লাগে গাঁৱৰে চলি আৰু কি পালিচমেণ্ট ল'বি এটা কাম কৰ যিহেতুকে এটা গাঁৱৰে চলি আমাৰো গাঁৱত দুৰ্নামৰ কথা আছে এহেঁতে যদি আজিৰ পৰা এই ভুল কাম নকৰে তাৰ কাৰণে এহেঁতে নিজৰ মুখেদি স্বীকাৰ কৰা এই বাইদেউ কওঁ আজিৰ পৰা এইগিলা নকৰো বুলি কওঁ আৰু যি ভুল হৈছে দে কওঁ নকৰো বুলি কওঁ আনিলি নহ'ব শপত খাব লাগিব মন্দিৰত ভালকে কওঁ ফোন কৰ ফোন কৰ এই থানাত যাব নালাগে এতে এহেঁতে কিবা চিধা খাই যদি আহে কিৰা নহয় থানাত ফোন কৰিব লাগিব থানাত যাবি না কিৰা খাবি আমি আছো নহয় আছো ঠিক আছে হয় ঠিক আছে মা কসম আমাৰ মা কসম খাই মা কসম খাই এই কালিমাই ৰপত ই বাজাজি আমাক কালিমাই ৰপত মা কসম কি লৈছে আমাক ল'ব নহয় কি লৈ আহিছি তহঁতে কি আহিছা দুয়ো নহ'লে আজিকালি হয় এটা শপত খা মন্দিৰত আজি পৰা নকৰো বুলি কওঁ মা কসম নকৰো মা কসম কোন হ'ব চিনি চিনি ৰাখি সিহঁতৰ ন হয় দে সিহঁতে ভগৱানক ঠগাছো আৰু মানুহক নঠগাম এনে শপত নাই মিছাকে চুই গিলা আমি আৰু চুৰ ঘেণ্টা দালে নকৰিম আৰু কৰিম আহি আছো